আপুনি বাৰু অতিৰিক্ত শকত নেকি? মেদবহুলতাৰ বাবে আপুনি বাৰু চিন্তিত নেকি? শাৰীৰিক দৈৰ্ঘ্য অনুসৰি আপোনাৰ যি ওজন থাকিব লাগে তাতকৈ বেছি আছে নেকি? যদি এই তিনিওটা প্ৰশ্নতে আপোনাৰ উত্তৰ হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ দৰ্শক, মই জয়ন্ত মাধৱ বৰা, মোৰ চেনেল নিভাজ ছাপোৰ্টত আজি আপোনালোকলৈ আগবঢ়াম কিছু তথ্য মেদবহুলতাৰ আৰু কিছু সমাধান কেনেকৈ ইয়াক কমাব পাৰি। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অবেচিটি বা মেদবহুলতা মানুহৰ এটা প্ৰধান সমস্যা। আপুনি বাৰু মন কৰিছেনে, আমি মানুহবিলাকে নেপায়টো বেছিকৈ কৰিবলৈ বিচাৰোঁ। নিষেধ কৰ্মক কিয় কৰিব নোৱাৰি, কৰিবলৈ জেদ ধৰোঁ। কথাষাৰ মই খোৱা আহাৰৰ সংগতি ৰাখি কৈছোঁ। আপুনি মই জানো অতিৰিক্ত তেল মছলাযুক্ত খাদ্য সততে এৰাই চলিব লাগে। অতিৰিক্ত কাৰ্বহাইড্ৰেট, কেলৰি সমৃদ্ধ খাদ্য যেনে বগা ভাত, ফলৰ ৰস, কোল্ড ড্ৰিংকছ, মাংস আদিৰ পৰা আঁতৰত থাকিব লাগে। কিন্তু মনে সকীয়াই দিলেও জিভাখনে যে জুতি বিচাৰে, কি কৰোঁ? লোভটো যে লাগিয়েই যায়। ফলত লাহে লাহে প্ৰটিন কমাই কেলৰিৰ মাত্ৰা বঢ়াই তোলোঁ শৰীৰত আৰু পথালিকৈ বাঢ়িবলৈ ধৰোঁ। নহয় জানো? ৰ'ব, দেহটোলৈ নাচাব, দুখো নকৰিব। চৰ্বি কমোৱাৰ টিপছ লৈ আহিছোঁ এই ভিডিঅ'ত, চাই থাকক। মানৱ শৰীৰ গঠনৰ মূল উপাদানৰ 70%ই পানী, আমি সকলোৱে জানো। ইয়াৰ পিছতে সকলোতকৈ অধিক থাকে কেলৰিসৃষ্ট চৰ্বি, তাৰ পিছতে প্ৰটিনসৃষ্ট পেশী, একেবাৰে শেষত একদম কম মাত্ৰাত কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেটৰ প্ৰকাৰ তিনিটা, যেনে চুগাৰ, ষ্টাৰ্চ আৰু ফাইবাৰ। তিনি ধৰণৰ খাদ্যৰ পৰা শৰীৰে আহৰণ কৰে। চুগাৰৰ বাবে মিঠা জাতীয় খাদ্য, বিভিন্ন মিঠা ফলৰ ৰস। ষ্টাৰ্চৰ বাবে বগা ভাত, আলু, কল, বাদাম, ঘেঁহু আদি। আৰু ফাইবাৰৰ বাবে বিভিন্ন সেউজীয়া পাচলি আৰু ফল আদি। শাৰীৰিক পুষ্টিৰ বাবে অতি কম মাত্ৰাৰ কাৰ্বহাইড্ৰেটহে দেহক প্ৰয়োজন। কিন্তু বিপৰীতে আমি দি আছোঁ কি? সৰু উদাহৰণ এটা দিওঁ লওক। এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ দেহক প্ৰতিদিনে চাহ চামুচৰ 2 চামুচ পৰিমাণৰ চুগাৰ বা চেনিহে প্ৰয়োজন। কিন্তু আপুনি জানেনে এটা আধা লিটাৰ কোল্ড ড্ৰিংকছত কিমান চেনি থাকে? চাহ চামুচৰ প্ৰায় 20ৰ পৰা 30 চামুচ। এতিয়া অনুমান কৰক চুগাৰ, ষ্টাৰ্চ, ফাইবাৰৰ ৰূপত কিমান কাৰ্বহাইড্ৰেট দেহে গ্ৰহণ কৰিব লগা হৈছে। ক'ত গৈছে এইবোৰ? দেহটোক প্ৰয়োজন নিৰ্দিষ্ট মাত্ৰাত কেলৰি আৰু প্ৰটিনযুক্ত খাদ্যৰ। কিন্তু জিভাৰ জুতি আৰু লোভ একেলগে পৰিলে ভাবিব পাৰিনে এইবোৰ? উগাৰ মৰাৰ পাছতহে গম লওঁ বহুত খাই দিলোঁ পায়। ফ্ৰাই কৰা মাংস ৰ'বলৈ যে সময়েই নাই। অনুতাপ তেতিয়াহে হয় যেতিয়া বেলুন ফুলা দি ফুলি গৈ চৰ্বিবিলাক ওলমি পৰে আৰু দেহটো লুডুৰ পুডুৰ হৈ পৰে। অত্যাধিক কেলৰিয়ে দেহত সৃষ্টি কৰে হাৰ্টৰ সমস্যা, হাই ব্লাড প্ৰেছাৰ, গল্ড ব্লাডাৰ, ডায়েবেটিছ, কেঞ্চাৰ, ফেটি লিভাৰ, থাইৰয়ডৰ সমস্যা আদি। অত্যাধিক প্ৰটিনে দেহত সৃষ্টি কৰে উশাহ নিশাহৰ সমস্যা, কৌষ্ঠকাঠিন্য, ডায়েৰিয়া, ডিহাইড্ৰেশ্যন, কিডনীৰ সমস্যা, হাৰ্টৰ সমস্যা, কেঞ্চাৰ, কেলছিয়াম কমি যোৱা আদি। অত্যাধিক কাৰ্বহাইড্ৰেটে দেহত সৃষ্টি কৰে ডায়েবেটিছ, হাৰ্টৰ সমস্যা, কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱা আদি। ভাবিবলৈ বাধ্য হৈছে নেকি ইমানবিলাক বেমাৰ কেৱল খাদ্যৰ কাৰণেই? নিশ্চয় খাদ্যৰ কাৰণেই, কিন্তু ভুলটো তাতেই কৰিছে। এইবিলাক বেমাৰ নহয়, এইবিলাক হৈছে দৈনন্দিন জীৱন যাত্ৰাৰ সামঞ্জস্যৰ অভাৱ বা খেলিমেলি, মানে সঠিক মাত্ৰাত উচিত খাদ্য গ্ৰহণত অনীহা। ঠিক হৈ যাব, চিন্তা নকৰিব, উপায় আগবঢ়াম। তাৰ আগতে এটা সংকল্প লওক, যেতিয়া ভোক লাগে তেতিয়াহে খাব। পুৱাই উঠি এথালি ব্ৰেকফাষ্ট কৰাৰ অভ্যাসটো ত্যাগ কৰক। আহাৰ খোৱাৰ বাবে দেৱালৰ ঘড়ীটোলৈ চোৱা বাদ দিয়ক। পেটৰ ঘড়ীটো সোধক কেতিয়া খাব। সেয়া লাগিলে 11টা, 12টা, এটাতে নহওকনো কিয়। গ্লুক'জ, ফ্ৰেক্ট'জ, লেক্ট'জ, চুক্ৰ'জ থকা খাদ্যৰ পৰা আঁতৰত থাকক। উদাহৰণ গাখীৰ, ফল মূল। এইবিলাকে শৰীৰটোক বাৰ্ধক্যৰ ফাললৈহে লৈ যায়। ফল মূলত থকা ফ্ৰেক্ট'জে লিভাৰ নষ্ট কৰে আৰু পাকস্থলীত থকা খাদ্য পাচনত সহায় কৰা 6 প্ৰকাৰ হৰম'নক
ক্ষতিগ্ৰস্ত কৰে গাখীৰত থকা কেচিন আৰু লেক্টোজে মানৱ শৰীৰত উপকাৰ নকৰে দোকানৰ পৰা কিনা কণী যাক আমি ফাৰ্মৰ কণী বুলি কওঁ একেবাৰে নাখাব কাৰণ এইবিলাক তৈয়াৰ হয় সম্পূৰ্ণৰূপে হৰমন আৰু এন্টিবায়োটিকৰ দ্বাৰা গালি পাৰিবলৈ সাজু হৈছে নেকি এফালৰ পৰা সব বন্ধ কৰি দিলে বুলি গাখীৰ খোৱা বন্ধ ফলমূল খোৱা বন্ধ মাছ খোৱা বন্ধ মাংস খোৱা বন্ধ কণী খোৱা বন্ধ তেন্তে খাম কি গালি পৰাৰ আগতে মই তৈয়াৰ কৰা খাদ্যৰ তালিকাখন শুনক যিখনৰ মতেদি মই ইতিমধ্যে খাদ্য গ্ৰহণ কৰি আহিছোঁ আৰু এটা নিৰোগী শৰীৰ পাবলৈ সক্ষম হৈছোঁ দিনটোৰ প্ৰথম ভোকত খাব লাগে প্ৰায় 200 গ্ৰাম পৰিমাণৰ সেউজীয়া পাচলিৰ এখন সালাড য'ত খাদ্য হিচাপে সততে উপলব্ধ সেউজীয়া পাত অধিক পৰিমাণে থাকে সালাডখন নেমু টেঙাৰ ৰস খাদ্যত ব্যৱহাৰ কৰা অলিভ অইল নাৰিকল তেল ঘি ইয়াৰ যিকোনো এবিধেৰে মিশ্ৰণ কৰি ল'ব লাগে সালাডৰ পৰা দেহে প্ৰয়োজনীয় ভিটামিন আৰু সেউজীয়া পাতৰ পৰা পটাছিয়াম লাভ কৰিব ইয়াৰ পিছত ভোক সাপেক্ষে পনীৰ সবজি বা যিকোনো দালিৰ সৈতে কেঁচা বুট সিজাই লৈ ক'লা নিমখ নেমু কেঁচা জলকীয়া আৰু তেলৰ সৈতে মিহলাই খাব লাগে ই প্ৰটিনৰ অভাৱ সম্পূৰ্ণ কৰে এজন পূৰ্ণবয়স্ক মানুহক প্ৰতিদিনে 100 গ্ৰাম প্ৰটিন হ'লেই যথেষ্ট হয় ৰাতিৰ আহাৰ 8 বজাৰ আগতে খাই শেষ কৰিব লাগে খাদ্যৰ তালিকা একেখিনি মাত্ৰ যদি সম্ভৱ হয় দালি আৰু বুটৰ লগত মাছৰুম অন্তৰ্ভুক্ত কৰিলে যথেষ্ট ভাল যিবিলাকে আমিষ খাদ্য গ্ৰহণ কৰে তেওঁলোকে সালাড খোৱাৰ পিছত মাছ বা মাংস খাব পাৰে কিন্তু সতৰ্ক থাকিব লাগে যাতে 100 গ্ৰামতকৈ বেছি নহয় এটা কথা মন কৰিব যে তৈয়াৰ কৰা সালাডখনত ৰঙা বগা হালধীয়া সেউজীয়া সকলো ৰঙৰ পাচলি অন্তৰ্ভুক্ত হ'ব লাগে কাৰণ ইয়াৰ পৰাই পোৱা যাব বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্য আৰু ভিটামিন যেনে বন্ধাকবি মূলা বিলাহী তিয়হ ব্ৰকলি কেপচিকাম পিঁয়াজ আদি সতৰ্ক থাকিব লাগিব যাতে থাইৰয়ডৰ অসুবিধা থাকিলে সালাডত বন্ধাকবি ব্ৰকলি ফুলকবি মূলা আদি কমকৈ খাব লাগে দেহৰ বাবে প্ৰয়োজনীয় কেলৰি আৰু চৰ্বি পোৱা যায় খাদ্যত ব্যৱহাৰ কৰা অলিভ অইল আৰু নাৰিকল তেলৰ পৰা যদি সম্ভৱ হয় প্ৰতিদিনে 4টাকৈ আমলখি সালাডত ল'ব লাগে বা বইল দালিত ব্যৱহাৰ কৰিব লাগে য'ত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে আৰু বইল কৰিলেও ইয়াৰ গুণাগুণ সলনি একেবাৰে নহয় ধীৰে ধীৰে গতানুগতিক খাদ্য কমাই আনি এনেকৈ খোৱা আৰম্ভ কৰক আৰু দেহৰ চমৎকাৰ পৰিৱৰ্তন লক্ষ্য কৰক ভিডিঅ'টো যদি আপোনাৰ মনোগ্ৰাহী হৈছে পুনৰ এনে ভিডিঅ' বিচাৰে নেকি কমেণ্ট কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব ধন্যবাদ